নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। এয়া ৰঙালাও পাত ছিঙি আনিলোঁ। ভিডিঅ' কৰিম বুলি ভবা নাছিলোঁ, তথাপিতো কৰিলোঁ। আৰু এয়া মচুৰ দালি তিয়াই থৈছিলোঁ, আৰু ইয়াতে নহৰু কেইফুটামান আৰু আদা অকণমান দিলোঁ, আৰু লগতে জলকীয়া দুটাও দিছোঁ। যিহেতু বাবুক খুৱাম, আমিও খাম বাৰু, নোখোৱা নহয়, সেইবাবে জ্বলাটো যাতে অকণমান কম হওক আৰু তেনেকৈ দিছোঁ। আৰু এয়া পিঁয়াজ অকণমান কাটি লৈছিলোঁ, আৰু যিখিনি এতিয়া পিচি ল'লোঁ মচুৰ দালিখিনি সেইখিনিও দি ল'লোঁ। লগত নিমখ অকণমান, হালধি অকণমান, আৰু অকণমান টেষ্টটো বেছি আহিবৰ কাৰণে মেগী মছলা অকণমান দি দিলোঁ। আৰু এইখিনি পাতকেইটা ধুনীয়াকৈ ধুই ল'লোঁ। ঘৰতে আছিলে পাতকেইটা, আজি বৰষুণ বহুত আৰু এনেকুৱা খাবলৈ মন গ'ল কিবা এটা। আৰু যিহেতু আমাৰ ল'ৰা ছোৱালীয়ে মানে শাক পাচলিবোৰ বেছি খাবলৈ মন নকৰে, সেয়ে ভাবিলোঁ অকণমান বেলেগ কৰি দিওঁ যাতে সি খায়। আৰু সঁচাই বহুত বেছি টেষ্টিও হয় এনেকৈ খাবৰ কাৰণে, আৰু বৰষুণৰ বতৰত যে খাই বহুত বেছিয়ে ভাল লাগে। সঁচাই বহুত বেছি ভাল লাগিলে খাই। আৰু এনেকৈ সানি ল'লোঁ, আৰু এতিয়া ধুনীয়াকৈ ভাজি লওঁ। আৰু আপোনালোকেও চাগে এনেকৈ খাই নহয় জানো? আৰু যিসকলে নাই খোৱা খাই চাবচোন, বহুত বেছি টেষ্টি হয় খাবৰ কাৰণে। আৰু গোটেইকেইটা এনেকৈ ভাজি ল'লোঁ। আচলতে কমিলেগৈ, বাবুও খাই ভাল পালে, মানুহজনেও খাই ভাল পালেগৈ। মোলৈ মানে ভালকৈ নাতিলে, আকৌ এদিন বনাব লাগিব। আৰু ইয়াত দেখিছে নহয়, একদম মচমচীয়া হৈ গৈছে। আৰু একদম বাবুৱে দেখিছেনে, ঠাণ্ডা হ'বলৈ দিয়াই নাই, সি গৰমে গৰমে খাইছে।